হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ৰেকিব ডিভিন আছাম ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। এছএছচি জিডি ফালৰ পৰা বহুতকেইটা পদ মুকলি কৰা হৈছে। এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে কোৱালিফিকেশ্যন হাইয়েষ্ট কিমান লাগে চব ডিটেইলছ এই ভিডিঅ'টোৰ জৰিয়তে জনাম। যিসকলে বন্ধু বান্ধৱী আমাৰ চেনেলটো প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এছএছচি জিডি 25 নিউ ৰিক্ৰুটমেণ্ট ডিটেইলছ অৰ্গেনাইজেশ্যন নেম ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা মুকলি কৰা হৈছে। এপ্লাই প্ৰচেছ অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব। এপ্লাই লাষ্ট ডেট 10/9/2024 চেলাৰী 21,700 পৰা 69,100 টকালৈকে চেলাৰী পাব। টোটেল পোষ্ট 39,481টা পোষ্ট। জব লোকেশ্যন অল ইণ্ডিয়া। পোষ্ট নেম কনষ্টেবল জিডি। অফিচিয়েল ৱেবছাইট ssc.gov.in। ইম্পৰ্টেণ্ট ডেট এপ্লাই ষ্টাৰ্ট ডেট 5/9/2024 এপ্লাই লাষ্ট ডেট 14/10/2024 অনলাইন পে'মেণ্ট লাষ্ট ডেট 15/10/2024 এডমিট কাৰ্ড আপডেট জন কেতিয়া এডমিট কাৰ্ড আহে এইটো দিয়া নাই। এক্সাম ডেট জানুৱাৰী ফেব্ৰুৱাৰী মাহত এক্সাম হ'ব 2025ত। এছএছচি জিডি কনষ্টেবল 2025 এক লিমিটেড মিনিমাম এজ 18 বছৰৰ পৰা মেক্সিমাম এজ 23 বছৰলৈকে এপ্লাই কৰিব পাৰিব। SC ST 5 years আৰু OBC MOBC 3 years। এপ্লিকেশ্যন ফিজ UR OBC EWS 100 টকা পে'মেণ্ট কাটিব লাগিব জেনেৰেল কেণ্ডিডেটসকলে। আৰু SC ST ফিমেল কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। পে'মেণ্ট মুঠ অনলাইন মাধ্যমত এপ্লিকেশ্যন পে'মেণ্ট কাটিব লাগিব। SSC GD কনষ্টেবল 2025 ভেকেঞ্চি ডিটেইলছ পোষ্ট নেম SSC GD কনষ্টেবল জেনেৰেল ডিউটি মেইলৰ কাৰণে আছে 35,612টা পোষ্ট আৰু ফিমেলৰ কাৰণে আছে 3,869টা পোষ্ট। টোটেল 39,481টা পোষ্ট। SSC GD 2025 এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি যদি মেট্ৰিক পাছ কৰি থৈছে তেতিয়াহ'লে এই পদবিলাকত এপ্লাই অনলাইন কৰিব পাৰিব। SSC GD কনষ্টেবল 2025 চিলেকশ্যন প্ৰচেছ প্ৰথম হ'ব ৰিটেন এক্সাম CBT পিছত হ'ব ফিজিকেল টেষ্ট পিছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন তাৰপিছত হ'ব মেডিকেল এক্সামিনেশ্যন। তলত লিংক এটা দিয়া আছে লিংকত অতি ফাৰ্ষ্টত গৈ আপোনালোকে ৰেজিষ্টাৰ কৰিব পিছত এপ্লাই অনলাইন কৰিব। যিসকলে আমাৰ চেনেলত প্ৰথমবাৰ কাৰণে আহিছে সেইসকলে অতি সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।